ৰাজনীতিবিদসকলৰ অৱসৰৰ সময় হোৱা উচিত নে? একালৰ বৃন্দাবন একালত পৰিৰয় চন। প্ৰফুল্ল মহন্তৰ দৰে দশা হ'ব পাৰে নতুন সকলৰো। একালৰ বৃন্দাবন একালত পৰিৰয় চন, এই আত্মবাক্যশাৰী যেন চিৰন্তন সত্য। বিশেষকৈ ৰাজনীতিবিদসকলৰ ক্ষেত্ৰত এই কথাষাৰ 100% সত্য। প্ৰথমতে আমি চাওঁ কংগ্ৰেছ দলৰ সন্দৰ্ভত। ব্ৰিটিছ সাম্ৰাজ্যৰ যেনেকৈ এসময়ত বেলিমাৰ লগৈছিল, সেইদৰে সমগ্ৰ ভাৰততে কংগ্ৰেছৰ খোপনি আছিল। আৰু আজি ব্ৰিটিছৰ যেনেকৈ নিজা দেশখনৰ বাহিৰে ক'তো একো নাই, তেনেদৰেই কংগ্ৰেছ দলৰ অৱস্থা। আজি কেৱল মাত্ৰ 3খন প্ৰদেশতহে শাসনত আছে, ছত্তীশগড়, ৰাজস্থান আৰু পাঞ্জাৱত। কিন্তু এটা সময়ত তেওঁলোকে কাৰো কথা শুনা নাছিল আৰু এতিয়া ৰাইজৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে। অনুৰূপ ৰাজনৈতিক নেতাসকলৰ ক্ষেত্ৰতো দেখা যায় এসময়ৰ ৰাহুল গান্ধী আৰু আজিৰ ৰাহুলৰ মাজত বহুত পাৰ্থক্য। সেইদৰে আদৱানী, ৰাজনাথ সিঙৰ কথাও উল্লেখ কৰিব পাৰি। অসমৰ প্ৰসংগলৈ আহোঁ। প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ সাংগু পাংগু এতিয়া অতীত। প্ৰবল প্ৰতাপে প্ৰফুল্ল মহন্তই আনকি নিজ দলৰ টিকেটৰ পৰা বঞ্চিত হ'ল আৰু ৰাজনৈতিক জীৱন এৰিবলৈ বাধ্য হ'ল। তেওঁৰ লগতে থকা গিৰীন বৰুৱা, উৎপল দত্ত আদিৰো ৰাজনৈতিক জীৱন প্ৰায় শেষ। একেদৰে দল বাগৰি বাগৰি কিবাকৈ বিধায়ক হৈছে দুৰ্গা দাস বড়ো। এয়া মাত্ৰ এক উদাহৰণহে। আচলতে যেনেকৈ খেলুৱৈসকল ফৰ্মত থাকোঁতেই অৱসৰ লয়, ৰাজনীতিবিদসকলেও লোৱাটো বাঞ্ছনীয়। তেওঁলোকে নলয়, তেওঁলোকৰ দেশ সেৱা নহয়, ক্ষমতাৰ খক। উল্লেখযোগ্য যে আজিৰ এচাম ৰাজনীতিবিদৰো একে অৱস্থা। আজি এচামে উভতবোৰে নাচিছে, কিন্তু সময়ে কাকো ক্ষমা নকৰে। শৰৎচন্দ্ৰ সিংহক নতুন প্ৰজন্মৰ লোকেও শ্ৰদ্ধা কৰে, কিন্তু আনোৱাৰ টাইমুৰে সেই শ্ৰদ্ধা পালেনে? এইবোৰ অলিখিত প্ৰশ্ন, অলিখিত উত্তৰ। সময়ে কাকো ক্ষমা নকৰে, এয়াই চিৰন্তন সত্য। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা, ডিজিটেল ডেস্ক।